শ্রীকৃষ্ণর শৈশবৰ বন্ধু দামোদৰ ৰুদ্ৰ। বলে হোনা প্রাণ স্বামী আমি অতি দরিদ্র ব্রাহ্মণ আমি অতি দরিদ্র ব্রাহ্মণ ঘরে ঘরে ভিক্ষা মাগি কথায় সুদিন রাতে দ্বাৰকা ৰাজা শ্ৰীকৃষ্ণ যদি তোমাৰ শৈশৱৰ পৰম বন্ধু, তুমি কৃষ্ণৰ ওচৰলৈ যাত্ৰা কৰা। কৃষ্ণই আমাৰ দৰিদ্ৰতা নিৰ্মূল হয়, কৃষ্ণই আমাৰ অচলাৱস্থা দূৰ কৰিব। শ্ৰমিক শিশুপতি শিশুপতি কৰি দামোদৰ ৰুদ্ৰ so
পৰব্ৰহ্ম ভগৱতী কি কৰি ভগতৰ মনোবাঞ্ছা পূৰ্ণ যায় বিপ্ৰ দ্বাৰকা গছৰে পাইলা বিপ্ৰ দ্বাৰকা নগৰে পাইলা বিপ্ৰ দ্বাৰকা নগৰী কৃষ্ণে নকৰিলে শৈশৱৰ মোৰ বিপ্ৰ দামোদৰ শৈশৱৰ সখা মোৰ বিপ্ৰ ব্ৰাহ্মণজন ভগৱন্তৰ ঘৰলৈ আহিছে মনত লৈ আহিছে পবিত্ৰ এখন হৃদয় ভক্তিত গদগদ হৈ নামৰ প্ৰদান কৰি আহিছে ভগৱতী কি কৰিলে পাৱত হৈ কৃষ্ণদেৱে পদজলে বহিবাক লাগি কাক স্বৰ্ণ আসন দিলা ভৰি ধুই জগতৰ ঈশ্বৰ পজ্জল কিৰণ পেলাই বহিবলৈ সোণৰ আসন দিলে বিপদে সপোন নিচিনা দেখিছে বিপৰীত